এনে এটা ঘটনা য'ত ডাঙৰ বিজনেছমেনৰ জীয়েক এজন নলা নৰ্দমা চাফা কৰা ল'ৰাৰ প্ৰেমত পৰিল। ল'ৰাজন ভাল আছিল, কিন্তু লুকাই ৰাখিছিল এনে এটা গভীৰ সত্য। ছোৱালীজনীয়ে কৈছিল, দেউতা, মোক নলা চাফা কৰা ল'ৰাজনৰ লগত বিয়া দিয়া, নহ'লে মই এই ঘৰেৰে গুচি যাম। কিন্তু এনেকুৱা কিয় হৈছিল? অৱশেষত দেউতাকে যি সিদ্ধান্ত ল'লে, গোটেই চহৰ কঁপি উঠিল। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বাৰাণসীৰ জীপাল বজাৰবোৰত য'ত মানুহৰ ভিৰ, দোকানৰ চিকমিকনি আৰু ৰাস্তাত চলা ৰিক্সাৰ শব্দই এখন পৃথক পৃথিৱীৰ সৃষ্টি কৰিছিল, তাত এজন যুৱক ৰিয়ানে তাৰ জীৱনৰ প্ৰতিটো দিন এটা নতুন আশাৰে জীয়াই আছিল। ৰিয়ান ২৪ বছৰে এজন সুদৰ্শন যুৱক আছিল। তাৰ মুখখন ইমান ধুনীয়া আছিল যে মানুহে তাক এবাৰ চাই পুনৰ ঘূৰি চায়। ঘন ক'লা চুলি আৰু চকুত এটা অদ্ভুত জিলিকনি, যিয়ে তাৰ হৃদয়ৰ সৰলতা প্ৰকাশ কৰিছিল। কিন্তু ৰিয়ানৰ জীৱন তাৰ মুখৰ দৰে ধুনীয়া নাছিল। সি এজন অনাথ আছিল। তাৰ মাক দেউতাক সৰুতে তাক এৰি গৈছিল। সি অকলশৰীয়া আছিল আৰু নিজৰ জীৱিকাৰ বাবে নলা নৰ্দমা পৰিষ্কাৰ কৰা কাম কৰিছিল। এই কাম কোনো ভাল নাপায়, কিন্তু ৰিয়ানৰ বাবে এইটোৱে তাৰ জীৱনৰ এটা অংশ আছিল। প্ৰতি ৰাতিপুৱা সি নিজৰ চৰু কোঠালিৰ পৰা ওলাই বজাৰলৈ যায় আৰু গধূলি ক্লান্ত হৈ উভতি আহে, কিন্তু তাৰ মুখত সদায় এটা হাঁহি থাকে। ৰিয়ানৰ কোঠাটো চহৰৰ বাহিৰত এলেকাত আছিল। এটা পুৰণি ঘৰৰ এটা কোণ য'ত দেৱালবোৰ ফাটি গৈছিল আৰু ছালৰ পৰা পানী টোপল টোপলকৈ পৰি আছিল। কিন্তু ৰিয়ানে সেইটোকে নিজৰ আপোন ঘৰ কৰি লৈছিল। তাত এখন সৰু বিচনা, কেইযোৰমান পুৰণি কাপোৰ আৰু এটা পুৰণি ৰেডিঅ' আছিল, য'ত কেতিয়াবা পুৰণি গান বজাইছিল। ৰিয়ানে সংগীত ভাল পাইছিল। সি কামৰ সময়ত মনৰ ভিতৰত গানবোৰ গুণগুণাই থাকিছিল। জীৱন এটা যাত্ৰা, সি প্ৰায়ে ভাবিছিল। তাৰ যাত্ৰা যিমানেই কঠিন নহওক কিয়। বজাৰত তাৰ কেইজনমান বন্ধু আছিল। চাহৰ দোকানৰ ৰামু কাকা, যি এটা কম টকাত চাহ খুৱাইছিল, আৰু ফল বিক্ৰী কৰা শ্যামে, যিয়ে তাৰ লগত মজা কৰিছিল। কিন্তু ৰিয়ানৰ হৃদয় সদায় অকলশৰীয়া অনুভৱ কৰিছিল। সি ভাবিছিল, কেতিয়াবা কোনোবাই আহিবনে যিয়ে তাক বুজিব, তাৰ এই অকলশৰীয়াতাক দূৰ কৰিব। এদিন বজাৰৰ সেই ভিৰ দুপৰীয়াত ৰিয়ানে কাম শেষ কৰি চাহৰ দোকানত বহি আছিল। তাৰ শৰীৰ ক্লান্ত আছিল, কাপোৰবোৰ লেতেৰা আছিল, কিন্তু চকুত সেই জিলিকনি আছিল। তেতিয়া তাৰ চকুৰ এগৰাকী ছোৱালীৰ ওপৰত পৰিল। সেই ছোৱালীজনী আছিল প্ৰিয়া, এগৰাকী ধুনীয়া ছোৱালী যাৰ মুখখন চন্দ্ৰৰ দৰে উজ্জ্বল আছিল। প্ৰিয়াৰ দীঘল কোলা চুলি বতাহত লহৰি উঠিছিল। তাই ডাঙৰ ডাঙৰ চকুৱে পৃথিৱীখনৰ হাঁহি চাই আছিল, আৰু তাইৰ হাঁহিটো এনেকুৱা আছিল যে বজাৰৰ শৈশয়ো তাইৰ সন্মুখত ম্লান হৈ পৰিছিল। প্ৰিয়া এজনী ধনী পৰিয়ালৰ ছোৱালী আছিল। তাইৰ দেউতাকে চহৰত ডাঙৰ ব্যৱসায়ী আছিল, যাৰ বজাৰত কেইবাখনো দোকান আছিল। প্ৰিয়া কলেজত পঢ়িছিল, আৰু সেইদিনা তাই বান্ধৱীৰ সৈতে বজাৰলৈ কিবা এটা কিনিবলৈ আহিছিল। তাই এযোৰ ধুনীয়া চুৰিদাৰ পিন্ধিছিল, গোলাপী ৰঙৰ, যিটো তাইৰ বগা ৰঙৰ ওপৰত আৰু উজ্জ্বল হৈ উঠিছিল। তাই হাতৰ খাৰুৰখনক বজাৰৰ শব্দৰ মাজতো পৃথকে শুনা গৈছিল। ৰিয়ানে তাইক দেখিলে আৰু তাৰ হৃদয় এটা মুহূৰ্তৰ বাবে ৰুই গ'ল। সি কেতিয়াও ইমান ধুনীয়া ছোৱালীক ইমান ওচৰৰ পৰা দেখা নাছিল। প্ৰিয়াও নিজৰ বান্ধৱীৰ সৈতে কথা পাতি থাকোঁতে হঠাৎ ৰৈ গ'ল। তাইৰ চকু ৰিয়ানৰ চকুৱে চকুৱে সংঘৰ্ষ হ'ল। দুয়োজনে ইজনে সিজনক চাই ৰ'ল। সময় যেন স্থবিৰ হৈ পৰিল। বজাৰৰ ভিৰ, দোকানৰ শব্দ সকলো অস্পষ্ট হৈ গ'ল। ৰিয়ানৰ হৃদয়ত এটা অদ্ভুত হিল্লোল হ'ল, এটা নতুন অনুভৱ যিটো সি আগতে কেতিয়াও অনুভৱ কৰা নাছিল। প্ৰিয়াৰ হৃদয়তো সেই একেই যাদু হ'ল। তাই ভাবিছিল, এই যুৱকজন কোন? তাৰ চকুত ইমান গভীৰতা কিয়? দুয়োৰে নজৰ মিলিল, আৰু সেই এটা নজৰতে প্ৰেমৰ প্ৰথম বীজ ৰোপণ হ'ল। প্ৰিয়াই তাইৰ বান্ধৱীক ক'লে, সেই যুৱকজন কিমান ধুনীয়া নহয়নে? বান্ধৱীয়ে হাঁহি ক'লে, হয়, কিন্তু বল আমি বজাৰ কৰোঁ। কিন্তু প্ৰিয়াই হৃদয় বাৰে বাৰে ৰিয়ানৰ ফালে ঘূৰি গৈছিল। ৰিয়ানো নিজৰ চাহৰ কাপ হাতত লৈ তাইক চাই ৰ'ল। সেইদিনা দুয়োৰে মাজত কোনো কথা নহ'ল, কিন্তু তেওঁলোকৰ চকুৱে এটা কাহিনী লিখিলে, যিটো শব্দৰ পৰা বহু ওপৰত আছিল। সন্ধিয়া ঘৰলৈ উভতি যাওঁতে ৰিয়ানে ভাবি থাকিল, তাই আকৌ আহিবনে? এইটো কেৱল এটা কাকুতলীয়া আছিল নেকি? প্ৰিয়াও ঘৰ পাই তাইৰ ডায়েৰীত লিখিলে, আজি বজাৰত এজন যুৱকৰ সৈতে চকুত চকু মিলিল। তাৰ চকুযোৰ ইমান হট যেন লাগিল। পিছদিনা ৰাতিপুৱা ৰিয়ান চাৰ পাই তাৰ মন সেই ছোৱালীজনীৰ চিন্তাত ডুব গৈছিল। সি ভাবিছিল, বোধহয় সেইটো এটা সপোনহে আছিল। এনে ছোৱালীয়ে মোক কিয় চাব? কিন্তু মনৰ কোনোবা এটা আশা আছিল। সি নিজৰ কাম আৰম্ভ কৰিবলৈ বজাৰলৈ গ'ল।
নলা পৰিষ্কাৰ কৰোঁতে তাৰ হাত লেতেৰা হৈ পৰিছিল, কিন্তু সি মনৰ ভিতৰত গুণগুণাই থাকিছিল। আজি কাম কিছু বেছি আছিল। বৰষুণৰ পিছত নলাবোৰ ভৰি পৰিছিল। ৰিয়ানে তাৰ পুৰণি বন্ধু ৰামু কাকাক ক'লে, কাকা, কালি বজাৰত এগৰাকী ছোৱালী দেখিলোঁ, ইমান ধুনীয়া যে স্বৰ্গৰ পৰা নামি আহিছে যেন লাগিল। ৰামু কাকাই হাঁহি ক'লে, পুতৌ, তুমিও সপোন দেখিবলৈ ধৰিলা, তোমাৰ ভাগ্যত কেৱল এই লেতেৰা নলাবোৰহে আছে। ইফালে প্ৰিয়াৰ দিনটো কলেজৰ পৰা আৰম্ভ হৈছিল। তাই এখন ভাল কলেজত পঢ়িছিল। তাই দেউতাক শ্ৰীমান ৰাজেশ গুপ্তা চহৰৰে এজন ডাঙৰ ব্যৱসায়ী আছিল। তেওঁলোকৰ ঘৰটো ডাঙৰ আছিল। এটা বাং লজত নকৰ চাকৰ সদায় উপস্থিত থাকিছিল। প্ৰিয়াৰ মাক সুনীতা এগৰাকী গৃহিণী আছিল, যিয়ে প্ৰিয়াক সদায় উপদেশ দিছিল, মাজনী, ভাল ঘৰৰ ল'ৰাৰ সৈতে বিয়া হ'ব লাগিব। কিন্তু প্ৰিয়াৰ হৃদয়ে অন্য কিবাহে বিচাৰিছিল। তাই ভাবিছিল, প্ৰেমটো হৃদয়ৰ পৰা হয়, ধনৰ পৰা নহয়। সেইদিনা কলেজৰ পিছত তাই আকৌ তাইৰ বান্ধৱী অনুৰ সৈতে বজাৰলৈ গ'ল। অনুৱে ক'লে, প্ৰিয়া, কালিৰ সেই ল'ৰাটো আকৌ লগ পালে ভাল আছিল। প্ৰিয়াই হাঁহি ক'লে, চাওঁচোন। বজাৰত প্ৰিয়া এখন চোৰ দোকানত কিছু সামগ্ৰী কিনি আছিল, কেইযোৰমান হাতৰ খাৰু আৰু এখন ওৰণা। আৰু তেতিয়াই ৰিয়ান সেই ৰাস্তাৰে পাৰ হৈ গৈছিল। সি তাৰ কাম শেষ কৰি আহিছিল। প্ৰিয়াই তাইক দেখিলে আৰু এবাৰ তাই হাঁহি মাৰি কথা ক'বলৈ সিদ্ধান্ত কৰিলে। নমস্কাৰ, প্ৰিয়াই লাহেকৈ ক'লে। ৰিয়ানে এক মুহূৰ্তৰ বাবে হতভম্ব হৈ পৰিল। সি ভবা নাছিল যে তাই তাৰ লগত কথা পাতিব। নমস্কাৰ, ৰিয়ানে হেঁচাকি উত্তৰ দিলে। তাৰ মুখখন ৰঙা হৈ গ'ল আৰু সি নিজৰ হাতবোৰ নিজৰ লেতেৰা কাপোৰৰ তলত লুকুৱাবলৈ চেষ্টা কৰিলে। আপুনি ইয়াত প্ৰতিদিন আহেনে? প্ৰিয়াই সৰলভাৱে সুধিলে, যেন তাই ৰিয়ানৰ কাপোৰ বা তাৰ অৱস্থা দেখা নাই। হয়, মই ইয়াত কাম কৰোঁ, ৰিয়ানে লাহেকৈ ক'লে। তাৰ মাতত এটা অদ্ভুত লাজৰ ভাৱ আছিল। প্ৰিয়াই হাঁহি ক'লে, ময়ো ইয়ালৈ সঘনে আহোঁ। আপোনাৰ নাম কি? ৰিয়ান, সি উত্তৰ দিলে আৰু প্ৰথমবাৰৰ বাবে সি প্ৰিয়াৰ চকুৰ ফালে চালে। সেই চকুৰ এটা এনে সত্যতা আছিল যিটোৱে ৰিয়ানৰ সকলো দুখ পাহৰিবলৈ যথেষ্ট আছিল। মই প্ৰিয়া, তাই ক'লে, আৰু দুয়োৰে মাজত এটা সৰু কিন্তু হৃদয়ৰ পৰা হৃদয়লৈ যোৱা কথা আৰম্ভ হ'ল। তেওঁলোকে কিছু সময় কথা পাতিলে। প্ৰিয়াই বজাৰৰ ভিৰৰ বিষয়ে সুধিলে, ইয়াত ইমান ভিৰত কেনেকৈ থাকে? ৰিয়ানে হাঁহি ক'লে, এই ভিৰটোৱে জীৱন, অকলে থকাতকৈ এয়াই ভাল। প্ৰিয়াক ৰিয়ানৰ সৰলতা ভাল লাগিল। তাই ভাবিছিল, এই যুৱকজন কিমান বেলেগ, কোনো দেখনি নাই, কেৱল সত্যতা। ৰিয়ানে প্ৰিয়াক তাইৰ কলেজৰ বিষয়ে সুধিলে আৰু প্ৰিয়াই ক'লে যে তাই ছবি আঁকিবলৈ ভাল পায়। মই গংগাৰ পাৰলৈ গৈ চিত্ৰ আঁকো, তাই ক'লে। বাহ, বৰ ভাল, কিন্তু মইতো স্কুললৈ ভালকৈ যোৱাও নাছিলোঁ। কিন্তু গংগাক দেখি মন শান্ত হয়। তেওঁলোকৰ কথাবোৰ সৰু সৰু আছিল, কিন্তু প্ৰতিটো শব্দই এটা নতুন বন্ধুত্বৰ ভেটি স্থাপন কৰিছিল। বিদায় হোৱাৰ আগতে প্ৰিয়াই ক'লে, কাইলৈ আকৌ লগ হ'মনে? ৰিয়ানে মূৰ দুপিয়ালে আৰু ঘৰলৈ উভতি যাওঁতে তাৰ হৃদয় আনন্দত নাচি উঠিছিল। প্ৰিয়াও ঘৰ পাই তাই ডায়েৰীত লিখিলে, আজি ৰিয়ানৰ সৈতে কথা পাতিলোঁ, সি কিমান ভাল, তাৰ হাঁহিত যাদু আছে। কিন্তু ৰিয়ানৰ মনত এটা ভয় আছিল, তাৰ বাস্তৱতা। সি ভাবিছিল যে যেতিয়া তাই জানিব যে মই কি কাম কৰোঁ, তাই মোৰ সৈতে কথা পাতিবনে? দিনবোৰ পাৰ হৈ গ'ল আৰু ৰিয়ান আৰু প্ৰিয়াৰ সাক্ষাৎ বাঢ়ি গ'ল। কেতিয়াবা চাহৰ দোকানত, কেতিয়াবা বজাৰৰ কোনোবা কোণত, কেতিয়াবা গংগাৰ পাৰত। ৰিয়ানে প্ৰিয়াক তাৰ জীৱনৰ বিষয়ে অলপ অলপকৈ ক'বলৈ আৰম্ভ কৰিলে। মই এজন অনাথ প্ৰিয়া, মা দেউতা সৰুতেই গুচি গ'ল। প্ৰিয়াই তাৰ হাত ধৰি ক'লে, ৰিয়ান, তাত কি ফৰক পৰে? তোমাৰ হৃদয়টো সোণৰ দৰে। প্ৰিয়াৰ কথাবোৰ ৰিয়ানৰ হৃদয়ত লাগিছিল। সি তাইক ক'বলৈ ধৰিলে যে সি কাম কৰে, কিন্তু সম্পূৰ্ণ সত্য নক'লে যে সি নলা পৰিষ্কাৰ কৰে। প্ৰিয়াও নিজৰ জীৱনৰ কথা ভাগ কৰিছিল। মোৰ দেউতা বৰ কঠিন, তেওঁ বিচাৰে মই কোনো ধনী ল'ৰাৰ সৈতে বিয়া হওঁ, কিন্তু মই প্ৰেমত বিশ্বাস কৰোঁ। এদিন সন্ধিয়া গংগাৰ পাৰত দুয়ো বহি আছিল। সূৰ্য ডুবি আছিল আৰু পানীত তাৰ ৰশ্মি জিলিকি আছিল। ৰিয়ানে সাহস গোটাই ক'লে, প্ৰিয়া, মই জানো যে মই তোমাৰ যোগ্য নহয়। মই এজন মজদুৰ আৰু তুমি এটা সপোনৰ দৰে, কিন্তু মই তোমাক ভাল পাওঁ। এই হৃদয় এতিয়া কেৱল তোমাৰ বাবে। প্ৰিয়াৰ চকুত চকু পানী আহিল। তাই ৰিয়ানৰ হাত ধৰি ক'লে, ৰিয়ান, প্ৰেম হৃদয়ৰ পৰা হৃদয়লৈ যায়, কাপোৰ বা কামৰ পৰা নহয়। ময়ো তোমাক ভাল পাওঁ। সেই মুহূৰ্তত দুয়োৰে পৃথিৱী সলনি হৈ গ'ল। তেওঁলোকে ইজনৰ সিজনৰ হৈ পৰিল। কিন্তু প্ৰত্যাহ্বানবোৰ আৰম্ভ হ'ল। প্ৰিয়াৰী বান্ধৱী অনুৱে সকিও নিদিলে।
প্ৰিয়া তোৰ দেউতাই এইবোৰ জানিলে বিপদ হ'ব। ৰিয়ানৰ বন্ধু ৰামু কাকাই ক'লে, পুতো ধনী দুখীয়াৰ প্ৰেম কঠিন, কিন্তু দুয়োৰে প্ৰেম শক্তিশালী আছিল। তেওঁলোকে লুকাই লুকাই লগ হৈছিল, ইজনে সিজনক লৈ চিঠি লিখিছিল আৰু সপোন দেখিছিল। ৰিয়ানে প্ৰিয়াৰ বাবে সৰু সৰু উপহাৰ নিছিল, বজাৰৰ পৰা ফুল বা হাতৰ চুৰি। প্ৰিয়াই ৰিয়ানৰ বাবে ছবি আঁকিছিল। কিন্তু এদিন বাস্তৱতা পোহৰলৈ আহিল। প্ৰিয়া তাইৰ দেউতাকৰ সৈতে গাড়ীত বজাৰলৈ গৈ আছিল। ৰিয়ান তেতিয়া এটা নলাৰ ওচৰত কাম কৰি আছিল। তাৰ কাপোৰ লেতেৰা, মুখ ঘামেৰে ভৰা। প্ৰিয়াই তাক দেখিলে আৰু তাইৰ হৃদয় এটা মুহূৰ্তৰ বাবে ৰৈ গ'ল। তাই গাড়ী ৰখাই নামিল। ৰিয়ান, তাই মাতিলে। ৰিয়ানে ওপৰলৈ চালে আৰু লাজত তাৰ মুখ তললৈ নামিল। প্ৰিয়াৰ দেউতাকে দেখিলে আৰু খঙত ক'লে, এইটো কোন নলা পৰিষ্কাৰ কৰা ল'ৰা? প্ৰিয়াই ক'লে, দেউতা, এইটো ৰিয়ান, মই তাক ভাল পাওঁ। দেউতাকে খঙত তাইক ঘৰলৈ লৈ গ'ল। তই তোৰ সীমা নাজানো নেকি? সি এজন নলা পৰিষ্কাৰক। কিন্তু প্ৰিয়াই হাৰ নামানিলে। দেউতা, ৰিয়ানৰ কাম সৰু হ'ব পাৰে, কিন্তু তাৰ হৃদয় ডাঙৰ, সি সৎ। ৰিয়ান সেই ৰাতি টোপনি যোৱা নাছিল। সি ভাবিছিল, এতিয়া প্ৰিয়াই মোক এৰি দিব। প্ৰিয়াই ৰিয়ানৰ সৈতে লগ হোৱা বন্ধ কৰা নাছিল। তাই লুকাই লুকাই লগ হৈছিল আৰু কৈছিল, ৰিয়ান, মই তোমাক এৰি নাযাওঁ। ৰিয়ানৰ হৃদয় ভাঙি গৈছিল, কিন্তু প্ৰিয়াৰ সংগই তাক শক্তি দিছিল। প্ৰিয়াৰ দেউতাকে প্ৰথমে বিপক্ষে আছিল। তেওঁ ভাবিছিল, মোৰ মাজনীৰ কি হ'ব? কিন্তু প্ৰিয়াৰ জিদ দেখি তেওঁৰ হৃদয় গলিল। এদিন প্ৰিয়াই দেউতাকক ক'লে, দেউতা, যদি আপুনি নামানে মই ঘৰ এৰি যাম। অৱশেষত দেউতাকে ৰিয়ানৰ সৈতে সাক্ষাৎ কৰাৰ সিদ্ধান্ত ল'লে। ৰিয়ান পৰিষ্কাৰ কাপোৰ পিন্ধি আহিল। খুৰা, মই জানো মই আপোনাৰ জীয়েকৰ যোগ্য নহয়, কিন্তু মই প্ৰতিশ্ৰুতি দিওঁ যে তাইক সদায় সুখী কৰি ৰাখিম। দেউতাকে ৰিয়ানৰ সততা দেখিলে আৰু বিয়াৰ বাবে সন্মতি দিলে। বিবাহ এটা সৰল অনুষ্ঠানত হ'ল গংগাৰ ঘাটত, য'ত দুয়োৱে জীৱনভৰৰ লগৰী হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে। অতিথি কম আছিল, কিন্তু আনন্দ অপাৰ আছিল। বিবাহৰ পিছত ৰিয়ানে পুৰণি কাম এৰিলে। প্ৰিয়াৰ সৈতে মিলি বজাৰত এখন মমৰ দোকান খুলিলে। প্ৰিয়াই খাদ্য প্ৰস্তুত কৰিবলৈ ভাল পাইছিল। ৰিয়ানে দোকান চলাইছিল। দোকানখন হিট হৈ গ'ল। মানুহ তেওঁলোকৰ মমৰ খোৱাদৰ পাগল হৈ পৰিল। তেওঁলোকৰ কাহিনী বজাৰত এটা উদাহৰণ হৈ পৰিল।